আজিৰ তাৰিখত যদি কোনোবাই সোধে যে ভাৰতবৰ্ষত কি চলি আছে আমি নিঃসন্দেহে ক'ব পাৰোঁ যে ভাৰতবৰ্ষত মটৰ ভেহিকেল এক্ট চলি আছে হয় প্ৰতিটো নিউজ চেনেল প্ৰতিখন বাতৰি কাকত ফেচবুক একাউণ্টছ ফেচবুক পোষ্টছ ইনফেক্ট ইউটিউব চেনেলছবোৰতো অকল মটৰ ভেহিকেল এক্টখনৰ ওপৰতে ভিডিঅ'জ ডিছকাশ্যনছ কমেণ্টছ আপোনাৰ বিভিন্ন ধৰণৰ কথা বতৰা আৰু নহ'বনো কিয় কাৰণ কি এইটো এটা হিষ্টৰিক ডিচিজন লোৱা হ'ল গভৰ্ণমেণ্টৰ ফালৰ পৰা যে পুৰণি যোনখন মটৰ ভেহিকেল এক্ট আছিলে সেইখনক এমেণ্ড কৰি পেলাই নতুন কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ অনা হ'ল আৰু সেইটোৰ ফলত আমি ইমান দিনে কি দেখি আছোঁ যে বিভিন্ন জেগাত মানুহবোৰে হেফটি ফাইনছ তেওঁলোকে পে' কৰিবলগীয়া হৈছে তেওঁলোকে অকল ট্ৰেফিক আইনখিনি নমনাৰ বাবে আৰু এটা ইম্পৰ্টেণ্ট যদি এটা পজিটিভ চাইন বুলি আমি যদি ভাবোঁ আৰু এটা নিউজ ওলাই আহিছে যে বিভিন্ন জেগাত যোনবোৰ DTO অফিচ আছে RTO অফিচ আছে সেইবোৰত মানুহৰ লানি নিচিঙা সোধ বৈছে কাৰণ কি মানুহবোৰৰ লাইচেঞ্চ নাছিলে আপোনাৰ RC নাছিলে আৰু তেওঁলোকে বৰ্তমান এই যোনখন বিলখন এমেণ্ড কৰা হ'ল ইয়াৰে পিছত তেওঁলোকে ফাইন দিয়াৰ ভয়ত তেওঁলোকে DTO অফিচ RTO অফিচত আহি পেলাই তেওঁলোকে নিজৰ ডকুমেণ্টছখিনি নথিপত্ৰখিনি ঠিক কৰি আছে আৰু এইটো এটা পজিটিভ চাইন আমাৰ দেশখনৰ কাৰণে আমাৰ ছ'চাইটিখনৰ কাৰণে আৰু কিবা কাৰণত যদি আপুনি নিজৰ গাড়ী বা আপোনাৰ বাইকৰ যোনখিনি ডকুমেণ্টছ আছে নথিপত্ৰ আছে সেইখিনি যদি ভুলবশতঃ ঘৰত পাহৰি যায় আৰু আপুনি বাহিৰত ওলাই যোৱাৰ পিছত যদি এজন ট্ৰেফিক অফিচাৰৰ লগত আপোনাৰ মুখামুখি হয় আপুনি তেওঁক ফাইন নিদিয়াকৈ কেনেকৈ হাৰিব পাৰিব মোৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম আপোনালোকে কাইণ্ডলি মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব মই মৃদুলে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ 2018 চনৰ ডিচেম্বৰ মাহত মিনিষ্ট্ৰী অফ ৰোডছ এণ্ড হাইৱেজৰ ফালৰ পৰা এখন SOP প্ৰকাশ পালে এই SOPখনত উল্লেখ কৰা হ'ল যে মটৰ ভেহিকেল এক্ট 1988 যোনটো ৰুল নম্বৰ 139 আছে সেইটো এমেণ্ড কৰা হৈছে আৰু ইয়াত এটা প্ৰভিজন অনা হৈছে যে যিকোনো এজন ব্যক্তিয়ে যদি তেওঁৰ গাড়ী বা বাইকৰ যোনখিনি নথিপত্ৰ আছে ধৰি লওক লাইচেঞ্চ RC ইঞ্চুৰেঞ্চ বা পলিউশ্যন এইখিনি যদি তেওঁলোকে পাহৰি যায় আৰু সেই মুহূৰ্ততে যদি এজন পুলিচ অফিচাৰে তেওঁ চালান কৰে তেনেহ'লে সেই ব্যক্তিজনে সেই চালানখন পে' কৰাৰ পৰা ৰিফিউজ কৰিব পাৰে প্ৰভাইডেড তেওঁলোকে নিজৰ ডকুমেণ্টছখিনি সেই অফিচাৰজনক উইদিন 15 ডেজ প্ৰভাইড কৰিব লাগিব নাইবা তেওঁলোকে বাই পোষ্ট এটেষ্টেড কপিজখিনি তেওঁলোকে পঠিয়াব লাগিব এই SOPখনত আৰু এটা উল্লেখযোগ্য কথা আছে যে যদি আপোনালোকে আপোনালোকৰ গাড়ীৰ ডকুমেণ্টছখিনি ডিজিটেলি ষ্ট'ৰ কৰি ৰাখিছে ডিজিলকাৰ এপত নাইবা আপোনাৰ পৰিবহণ এপত তেনেহ'লেও আপোনালোকে এই চালানখন পে' কৰাৰ পৰা আপোনালোকে হাৰিব পাৰে কিন্তু ইয়াত এটা কথা মন কৰিবলগীয়া কথা আছে যে আপোনালোকে অকল ফটো মাৰি পেলাই এই এপকেইটাত আপোনাৰ ডকুমেণ্টছখিনি আপলোড কৰি থ'লেই নহ'ব আপোনালোকে বাহন ডাটাবেছৰ পৰা আপোনালোকে গোটেই ডকুমেণ্টছখিনি আপোনালোকে এক্সট্ৰেক্ট কৰিব লাগিব কেনেকৈ আপোনালোকে এক্সট্ৰেক্ট কৰিব সেইটো ৰিলেটেড ভিডিঅ'জ ইউটিউবত বহুত আছে আপোনালোকে চাব পাৰে চেক আউট কৰিব পাৰে আপোনালোকে সেই পদ্ধতিৰ জৰিয়তে আপোনালোকে নিজৰ ডকুমেণ্টছখিনি আপোনাৰ ডিজিলকাৰ নাইবা পৰিবহণ এপত থ'ব পাৰে তেতিয়া যিকোনো এনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ পৰা আপোনালোকে হাৰিব পাৰিব ফ্ৰেণ্ডছ কিন্তু আৰু এটা ইম্পৰ্টেণ্ট কথা মই আপোনালোকক যদি জনাওঁ আপোনালোকে যদিও এটা 15 ডেজৰ টাইম ফ্ৰেম পাব আপোনাৰ ডকুমেণ্টছখিনি তেওঁক প্ৰডিউচ কৰিবৰ কাৰণে আপোনাৰ ডকুমেণ্টছখিনি চালান জেনেৰেট হোৱাৰ ডেটৰ আগৰ হ'ব লাগিব ধৰি লওক আজি 15 তাৰিখ আজি আপোনাৰ নামত এটা চালান জেনেৰেট হৈছে আপোনালোকে যেতিয়াই ডকুমেণ্টছখিনি পঠিয়াব তেওঁৰ তালৈ সেই ডকুমেণ্টখন আজি 15 তাৰিখৰ আগত ইস্যু হ'ব লাগিব তেতিয়াহে তেওঁলোকে সেই ডকুমেণ্টখন একচেপ্ট কৰিব ফ্ৰেণ্ডছ এই যোনখন SOP আছে ইয়াৰে এটা PDF লিংক এটা মই ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই লিংকটোত ক্লিক কৰি PDF হিচাপত আপোনালোকে ডাউনলোড কৰিব পাৰিব SOPখন আৰু আপোনালোকে নিজে পঢ়ি চাব পাৰিব আৰু ফ্ৰেণ্ডছ আপোনালোকে যদি ভাবে অফিচাৰ এজনে যদি এই দুইটা পদ্ধতি আপুনি জনোৱাৰ পিছতো তেওঁ আপোনাক চালান পে' কৰাৰ কাৰণে বাধ্য কৰিছে তেনেহ'লে আপুনি কোৰ্টত সেই চালানখন চেলেঞ্জ কৰিব পাৰে আৰু কোৰ্টে গোটেই নথিপত্ৰখিনি চালি জাৰি চাই চিটুৱেশ্যনবোৰ চালি জাৰি চাই যদি ভাবে যে আপোনালোকে সেই চালানখন পে' কৰিব নালাগে তেওঁলোকে আপোনাক সেই চালানখন পে' কৰাৰ পৰা ৰেহাই কৰিব পাৰে ফ্ৰেণ্ডছ মোৰ এই ভিডিঅ'টো শ্বৰ্ট আৰু সিম্পল আছিলে মই যিমান পাৰোঁ তথ্য আপোনালোকক দিবৰ কাৰণে ট্ৰাই কৰিছোঁ আপোনালোকে যদি ভাবে যে আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলৰ সকলোৱে এই গোটেই তথ্যখিনি জনাটো উচিত তেনেহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে নিজৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আনটিল নেক্সট টাইম টেক গুড কেয়াৰ অফ ইয়োৰছেল্ফছ থেংক ইউ ফৰ ৱাচিং বাই বাই